পৰমাত্মাৰ বাবে কৰ্মই হৈছে শ্ৰেষ্ঠ যজ্ঞ। জীৱনত যিয়ে সময়ৰ কাম সময়ত কৰা নাই তেওঁ ভৌতিক সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। সেইবাবে হে কুন্তি পুত্ৰ, কৰ্মফলৰ প্ৰতি আসক্তি নকৰি নিজৰ নিত্য কৰ্ম কৰি যোৱা। পবিত্ৰ গীতা জয়ন্তীলৈ আৰু ৭৮ দিন বাকী আছে। আমি প্ৰতিদিনাই এটিকৈ গীতাৰ শ্লোক লৈ আহিছো। আজি ৩ নম্বৰ অধ্যায়ৰ কৰ্মযোগৰ ১৪ নম্বৰ শ্লোক। অন্নাদ ভৱন্তি ভূতানি পৰ্জন্যাদ অন্ন সম্ভৱ যজ্ঞাদ ভৱতি পৰ্জন্য যজ্ঞঃ কৰ্ম সমুদ্ভৱঃ। সকলোৱে অন্নৰ ওপৰত নিৰ্ভৰশীল। সেই শস্য বৰষুণৰ পৰা উৎপন্ন হয়। যজ্ঞ অনুষ্ঠানে পৃথিৱীলৈ বৰ্ষা নমাই আনে আৰু যজ্ঞৰ বাবে নিৰ্ধাৰিত কৰ্ম পালন কৰিলেহে যজ্ঞ সম্পন্ন হয়।